কালি দেউতাকে ৰুবুল আৰু ৰুলিক লগত লৈ আবেলি 5মান বজাত আলিবাটেৰে খোজ কঢ়াই এপাক ফুৰাই আনে। তাৰপিছত সিহঁত দুয়োটাই চাহ জলপান খাই লৈ গধূলি 6 বজাৰ লগে লগে পঢ়া টেবুলত বহে আৰু পঢ়া আৰম্ভ কৰে। প্ৰথমে সিহঁতে হোমৱৰ্কবোৰ কৰি শেষ কৰে। গধূলি সময় আজিকালি সিহঁতৰ বাপেকে টিভিৰ ওচৰত নবহি সিহঁতক পঢ়াব চাই দিয়ে। আজিও বাপেকে সিহঁত দুয়োটাৰে ওচৰত বহিলি। ৰুবুলে প্ৰথমে ক'লে যে দেউতা, সিদিনা ৰুলিয়ে ইংৰাজী ৱৰ্ডৰ বিষয়ে সোধাত তাইক তুমি ৱৰ্ডৰ বিষয়ে বুজাই কৈছিলা, গতিকে আজি মোক তুমি ইংৰাজী চেণ্টেন্সৰ বিষয়ে ক'ব লাগিব। ৰুবুলৰ প্ৰশ্নৰ উত্তৰত বাপেকে ক'লে, পিছত ক'ম দে, আগে এটা ষ্টৰী অৰ্থাৎ গল্পকে কওঁ শুন। বাপেকৰ কথাত ৰুলিয়ে ভাল পাই ক'লে, দেউতা আজি ষ্টৰীকে কোৱা। ষ্টৰী শুনি মই বৰ ভাল পাওঁ। হোমৱৰ্ক কৰি কৰি ভাগৰ লাগি গৈছে। মই একদম বৰ হৈ গৈছোঁ। ষ্টৰীকে শুনোৱা দিয়া। ৰুবুলে আপত্তি দৰ্শাই ক'লে, তাৰমানে দেউতা, ৰুলিয়ে প্ৰশ্ন সুধিলে তুমি তাইৰ কথামতে বুজাই দিয়া। মই সুধিলে তুমি কিন্তু নোকোৱা। মই নামানো, মোক চেণ্টেন্সৰ বিষয়ে ক'বই লাগিব। ৰুলিয়ে ক'লে যে ৰুবুল, ডাঙৰৰ কথাত উত্তৰ দিব নাপায় নহয়, তই নাজান নেকি? লগে লগে বাপেকে ক'লে, শুনিছ ৰুবুল, মই তোক চেণ্টেন্সৰ বিষয়ে নকওঁ বুলি কোৱা নাই নহয়, ক'ম। আগে ষ্টৰীটো শুনি লচোন। এইবুলি সিহঁতৰ বাপেকে আৰম্ভ কৰিলে। লংকা জয় কৰি ৰামচন্দ্ৰই সীতাদেৱীক উদ্ধাৰ কৰি আনিলে। সেই সময়ৰ কথা। যুদ্ধত লংকাৰ ৰজা ৰাৱণৰ মৃত্যু হ'ল, তহঁতে জানই। সীতাক উদ্ধাৰ কৰি অনা কাৰ্যত সকলোতকৈ কোনে ৰামক সহায় কৰিছিল জাননে? ৰুলিয়ে ক'লে, নাজানো। ৰুবুলে ক'লে, মই জানো দেউতা, ৰাম ভক্ত বীৰ হনুমানে, টিভিত দেখিছোঁ নহয়। তই ঠিক কৈছ, দেউতাকে ক'লে। তাৰপিছত পুনৰ দেউতাকে আৰম্ভ কৰিলে, শুন। ৰামচন্দ্ৰই ৰাম ভক্ত হনুমানৰ সদায় প্ৰশংসা কৰে। হনুমানৰ ৰাম ভক্তিত সন্তুষ্ট হৈ সীতাই নিজৰ ডিঙিত পিন্ধি থকা মূল্যৱান মুকুতামণি মালাধাৰ উপহাৰ স্বৰূপে দিলে। হনুমানে মালাধাৰী হাতেৰে লিৰিকি বিদাৰি আছে। থাকি থাকি হনুমানে কি কৰিলে, চালে, তাই মণিডালৰ মাজত ৰামক দেখা নাপায় দুই হাতেৰে হেঁচি মণিডাল খণ্ড বিখণ্ড কৰিলে। সীতাদেৱীয়ে কথাটো লক্ষ্য কৰি আছিলে। হনুমানৰ এই কাৰ্যত ক্ষুণ্ণ হৈ কাৰণ সুধিলে। উত্তৰত হনুমানে ক'লে যে হে দেৱী, মণিধাৰৰ মাজত মই ৰামক বিচাৰি চালোঁ, কিন্তু নাপালোঁ। এতিয়া মণিধাৰ মোৰ বাবে মূল্যহীন। ইয়াৰ পিছত সীতাক ৰাম ভক্তিৰ প্ৰমাণ দিবৰ বাবে হনুমানে নিজৰ বুকুৰ ভিতৰৰ পৰা সীতাদেৱীক ৰামৰ ছবি দৰ্শন কৰালে। কাহিনীটো শেষ হোৱাৰ পিছত দেউতাকে ক'লে, শুন, কিবা শিকাৰ বা জ্ঞান অৰ্জনৰ বাবে যদি ইচ্ছা থাকে, সেই ইচ্ছাটো অন্তৰত থাকিলেহে হ'ব, তেতিয়াহে শিকিব পাৰিবি। হনুমানে সেই কথাটোকে দেখুৱাইছে। পৰীক্ষাত নম্বৰ পাবৰ বাবে শিকাৰ উদ্দেশ্য হ'ব নালাগে। পুনৰ দেউতাকে আৰম্ভ কৰিলে, ৰুবুল, তই মোক চেণ্টেন্সৰ বিষয়ে সুধিছিলি নহয়? হয় দেউতা, সুধিছিলোঁ। ৰুবুলে ক'লে, শুন তেন্তে। সীতাৰ ডিঙিৰ সেই মণিধাৰত কিমান মণি আছে তই জাননে? বহুকেইটা মণি আছে। সেই বহুকেইটা মণি লগ লগাই সেই সীতাই ডিঙিত পিন্ধা মণিধাৰ তৈয়াৰী কৰা হৈছে। ঠিক তেনেকৈ কেইবাটাও ৱৰ্ড অৰ্থাৎ শব্দ লগ লাগি একোটা একোটা চেণ্টেন্স হয়। কিন্তু চেণ্টেন্সটোৰ এটা সম্পূৰ্ণ অৰ্থ থাকিব লাগিব, তেহে চেণ্টেন্স অৰ্থাৎ অসমীয়াত বাক্য হ'ব। ইংৰাজীত ইয়াৰ ডেফিনেশ্যন অৰ্থাৎ সংজ্ঞা এইদৰে হ'ব, এ চেণ্টেন্স ইজ এ গ্ৰুপ অফ ৱৰ্ডছ ডেট ইজ কমপ্লিট ইন মিনিং। মনত ৰাখিবি,
হয় যদি এটাতকৈ অধিক শব্দৰ অৰ্থ বুজালে কয় বাক্য ব্যাকৰণৰ। মই আকৌ কৈছোঁ তহঁতক, এই ৰাইমটো মনত ৰাখিবি, তেতিয়া তহঁতে নাপাহৰ। শুন, হয় যদি এটাতকৈ অধিক শব্দৰ অৰ্থ বুজালে হয় বাক্য ব্যাকৰণৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় ইংৰাজী ব্যাকৰণৰ চেণ্টেন্স অৰ্থাৎ বাক্যৰ বিষয়ে এটা ধাৰণা কৰিব পাৰিলা। পৰৱৰ্তী সময়ত ব্যাকৰণৰ বাকীবোৰ কথা আমি আলোচনা কৰিম।